মইনা behind the screen to the Hey guys, কি খবৰ আপোনালোকৰ আৰু কেইদিনমান আগতে হৈ যোৱা মোৰ ভণ্টিৰ মানে বিয়াৰ ভিডিঅ' কেইটামান মই আপলোড দিওঁ বুলি ভাবি মানে বহুত দিনে হৈ গ'ল টাইম পোৱা নাই সেইকাৰণে আজি আপলোড দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো আমাৰ ঘৰৰ ফেমিলি চবকে মানে দেখাই দিওঁ বুলি পিনে মই ভিডিঅ'টো আপলোড কৰিলোঁ তেনেহ'লে গাইজ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু এইফালে আমি এতিয়া মাহীহঁতৰ ঘৰত ৰেডি হ'লোঁ এয়া আমাৰ সৰু আইতা আৰু এইপিনে জেঠিও ৰেডি হৈ আছে এয়া আমাৰ সৰু মাহী এইফালে মা বাই 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 বোলে এয়া এতিয়া আমি চবে ৰেডি হৈ মেলি ওলালোঁ যাবৰ কাৰণে ৰেডি হওঁতে ইমানেই টাইম লাগি গ'ল মানে বহুত দেৰি হৈ গ'ল আমাৰ কিমান টাইম হৈ গ'ল মানে গমেই নাপালোঁ আৰু ইফালে এতিয়া আমি গৈছোঁ ৰিক্সাতে যাম বাৰু ওচৰতে হয় আমাৰ যিহেতু আমাৰ মামাৰ ভৱনতে হৈ আছে বিয়াখন তো তালৈকে আমি এতিয়া গৈছোঁ এয়া মোক কেনেকুৱা লাগিছে আৰু এইফালে মোৰ পিছে পিছে আহি আছে আইতা যেহেতু চবতকৈ লাষ্টত তালা চালা লগাই মেলি আহিব লগা হৈছে আৰু আমি আগত এনেকৈ আহিলোঁ ঘৰৰ এনেকুৱা এখন বিয়া থাকিলে বহুত ভাল লাগে আমি ক'ত যাইছোঁ এতিয়া বিয়া খালা খুজি আছে মতে কৰি যাই আছে কেইটা বাজলা আমাৰ বিয়া খাব যায় ইমান দেৰিতে সাজি আছোঁ সাজোঁতে এই গতি হৈছে এতিয়া আমি আহি পাই গ'লোঁ ভৱনলৈকে আৰু এইফালে মা জেঠি আইতা বহি আছে মাৰ আজি মনটো বহুত ভাল লাগিছে কাৰণ ক্লাছ ফ্ৰেণ্ডক লগ পাইছে ইমান দিনৰ মূৰত সেইকাৰণে পূৰা হেপী হৈ আছে আৰু এইফালে আমাৰ টিকলি মানে যদি তাইও ডাঙৰ হৈ গ'ল বিয়া খাব পৰা হৈ গ'ল তাইও আহিছে আমাৰ জেঠিৰ ছোৱালী হয় মানে মোৰ বাইদেউৰ ছোৱালী আৰু এইপিনে মাৰ মানে পূৰা বিজি আছে স্কুলৰ ফ্ৰেণ্ড লগ পাইছে যিহেতু এইফালে তাইও মাৰ লগত ইমান ধুনীয়াকৈ আছে মানে অশান্তি পাইছে অকণমান বহুত মানুহ আছে যিহেতু লাইট চাইট মানে গৰম হৈ আছে সেইকাৰণে থাকি মানে শান্তি পোৱা নাই তাই তাৰপিছত আহি গ'লোঁ আমি ফটো উঠিবৰ কাৰণে চবেই একেলগতে কাজিনছবিলাক আৰু মাকবিলাক উঠিব বিৰাট টান পায় আমাৰতো বহুত ৰচন মোৰ চুলিখিনি বেয়া খাইছে অলপ ভাল কৰি ল'ব লাগিব ভগৱান চুলি ভাল কৰি পাইছে লগত দিবা দিবি লগত দিব তাই হ'ব দে দিলে একো নাই অলপমান ফেমাছ হৈ যাম মই লাইফ নহয় উঠলি বহুত ভাগৰ লাগিল মানুহ মাতি নাই গোলাই মই এন্দৰ লগত কাম নাই দে এনে কথা ক'বা নাছিলে তই ক স্পীকাৰটো বৰ্তমান স্পীকাৰ পাৰ্চন মই হয় আমি কথা ক'বা নাছিলোঁ এংকাৰিং কৰিছিল বুলি কওঁ এনে নকয় তাৰমানে মনে ভাগৰ লাগি গ'ল আমি মানুহ মাতি আমি ভাগৰি পৰিছোঁ সেইকাৰণে কথা নকয় আৰু এতিয়া আৰু ইয়াতে মোৰ মানে বিয়াটো এক্সাইটমেণ্টত এটা বস্তু ওলাব লাগোতো সেইকাৰণে এনেকুৱা ওলাইছে কি ক'লা
গালত পিম্পল ওলাইছে মোৰো ওলাইছে এইবিলাক একদম ফাউণ্ডেশ্যন লগাই লগাই পুৰা ঢাকি দিছোঁ আৰু উপায় নাই দেখাততো ভাল লাগব না কিবা এটা কৰি আৰু ফাউণ্ডেশ্যন কিমান মাৰিছা কৈছে বেছি লোৱা নাই মই 1 কেজিমান সানিম বুলি ভাবিছিলোঁ কিন্তু কম হৈ গ'ল তাৰমানে মই পোৱা চিষ্টেমত লৈছোঁ মই যি পাওঁ তাকে থাপলাই দিছোঁ তাৰপিছত বনালোঁ আমি কেইটামান ভিডিঅ' ফটো উঠিলোঁ আৰু অকণমান টাইম থাকি মিলি আকৌ আহিলোঁ ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে সেইখিনি মই নেক্সট ভিডিঅ'ত দি আছোঁ আৰু এতিয়া আমি এনেকৈ ভিডিঅ' কেইটামান বনাই লওঁ ফটো উঠিম বাৰু এইফালে আমাৰ মাহীহঁতেও জোকাই আছে আমাক মানে এনেকৈ আমাৰ আগত নাচি নাচি তেনেহ'লে গাইছ আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আৰু দেখুৱাইছোঁ